এটা নাম, নামটোৰ আছে এটা সুকীয়া পৰিচয়। নামটো হ'ল অৰবিন্দ কেজৰিৱাল। আজি আমি আপোনালোকক দেখাম অৰবিন্দ কেজৰিৱালৰ চমৎকাৰিতা। যিকোনো প্ৰকাৰে ক্ষমতা দখল কৰাই সৰহভাগ ৰাজনৈতিক দলৰ মূল উদ্দেশ্য, কিন্তু ইয়াৰ বিপৰীতে সাধাৰণ আৰু সৰলতাই যাৰ পৰিচয় তেওঁৱেই হৈছে অৰবিন্দ কেজৰিৱাল। তেওঁ ৰাজনীতিলৈ অহাৰ পূৰ্বে আছিল এজন ইনকাম টেক্স অফিচাৰ, কিন্তু তেওঁ সেই স্বাভাৱিক জীৱন বাদ দি জনসাধাৰণৰ স্বাৰ্থত নামি পৰে ৰাজনীতিত। 2011 চনত দুৰ্নীতি বিৰোধ কৰি আন্না হাজাৰে জনলোকপাল আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল অৰবিন্দ কেজৰিৱালে। জনসমৰ্থনো পাবলৈ সক্ষম হৈছিল জনলোকপাল আন্দোলনে, কিন্তু সকলো ৰাজনৈতিক দল একগোট হৈ সাংসদত জনলোকপাল বিলখনক গৃহীত হবলৈ নিদিলে। তাৰ পৰিপ্ৰেক্ষিততে 2012 চনৰ 26 নৱেম্বৰত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠিত হয় আম আদমি পাৰ্টি নামৰ দলটোৰ। हमारी पार्टी का चुनाव चिन्ह झाड़ू है। हमने जानबूझ के झाड़ू चुनाव चिन्ह। এটা সম্পূৰ্ণ নতুন ধাৰণাৰে জন্ম হয় আম আদমি পাৰ্টিৰ। ये सारे नेता सारी पार्टियों के नेता चिल्ला चिल्ला के कह रहे हैं लोकपाल बिल पास कराना है तो चुनाव लड़के दिखाओ, लोकपाल बिल पास कराना है तो संसद में आके पास कर लो। आज इस मंच से हम ऐलान करना चाहते हैं कि हाँ, हम अब चुनाव लड़के दिखाएंगे आपको। ভাৰতৰ ৰাজনীতিত এই ধাৰাটোৱে পূৰ্বে প্ৰচলিত সকলোবোৰ ধাৰাকে জনাই প্ৰত্যাহ্বান। 2013 চনত দিল্লীৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে আম আদমি পাৰ্টিয়ে, য'ত 28খন সমষ্টিত বিজয়ী হৈ দ্বিতীয় বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰে ৰাজনৈতিক দলটোৱে। কোনো দলে পূৰ্ণ সংখ্যাগৰিষ্ঠতা নোপোৱাৰ ফলত আপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শতাধিক সমৰ্থনৰ বলত এক সংখ্যালঘু চৰকাৰ গঠন কৰে। দলটোৰ কাৰ্যক্ৰমণিকাৰ এক উল্লেখযোগ্য অংশ আছিল ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীত জনলোকপাল বিলখন দ্ৰুততাৰে প্ৰচলন কৰা। নিৰ্বাচনৰ পাছত যেতিয়া স্পষ্ট হৈ পৰিছিল যে অন্য ডাঙৰ দলসমূহে এই বিলখনক সমৰ্থন নকৰে, তেতিয়া আপ চৰকাৰে 49 দিনৰ ক্ষমতাৰ পাছত পদত্যাগ কৰে। পুনৰ 2015 চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে 70খন আসনৰ ভিতৰত 67খনতেই জয় লাভ কৰে। 2020 চনত আম আদমি পাৰ্টিৰ হয় এক চমৎকাৰী জয়। 2019 চনৰ লোকসভা নিৰ্বাচনত 100 আসন নোপোৱা দলটোৱে মাথো কেইটামান মাহৰ পাছত 2020 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত এক চমকপ্ৰদ সাফল্য লাভ কৰে। যি সময়ত দেশত বিৰোধী দলসমূহ ক্ৰমাৎ নিশকটীয়া হৈ পৰে, তেনে সময়ছোৱাতে আম আদমি পাৰ্টিয়ে দিল্লী বিধানসভাৰ 70খন আসনৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হয় 62খন আসন। আম আদমি পাৰ্টিৰ এনে চমৎকাৰী জয় সম্ভৱ হৈছিল যোৱা 5 বছৰত কৰা কামৰ ইতিবাচক প্ৰভাৱৰ বাবে। আম আদমি পাৰ্টিয়ে শিক্ষা, স্বাস্থ্য, বিজুলী, পানী আদি মৌলিক বিষয়বোৰত অত্যাধিক গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়। নিঃসন্দেহভাৱে দিল্লীবাসীক বিজুলী আৰু পানীৰ সমস্যাৰ পৰা সকাহ দিয়াটোত কেজৰিৱাল চৰকাৰৰ প্ৰধান সাফল্য। কেজৰিৱাল চৰকাৰে প্ৰতিমাহে প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ যোগান ধৰে 20,000 লিটাৰ পানী। দিল্লীত পাইপেৰে পানী যোগান ব্যৱস্থাক 53ৰ পৰা 98লৈ বৃদ্ধি কৰিলে। বিদ্যুতৰ নাটনিৰ বাবে হোৱা লোড শ্বেডিঙৰ দিল্লীত গুৰুতৰ সমস্যা আছিল, কিন্তু কেজৰিৱালে ওলালে ইয়াৰো সমাধান। প্ৰতিটো পৰিয়ালৰ বাবে মাহে 200 ইউনিটলৈ বিনামূলীয়া কৰা হ'ল বিদ্যুৎ। 200ৰ পৰা 400 ইউনিটলৈ বিদ্যুৎ মাচুল 50লৈ ৰেহাই দিলে। ইয়াৰ লগতে হ'ল চৰকাৰী বিদ্যালয়ৰ চমকপ্ৰদ উন্নতি। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবোৰেও লাভ কৰিলে আধুনিক সা সুবিধা। কেজৰিৱাল চৰকাৰৰ এইটো এটা লেখত ল'বলগীয়া সাফল্য।
দিল্লীত বৰ্তমান চৰকাৰী শিক্ষা অনুষ্ঠানৰ আন্তঃগাঁথনি আৰু সা-সুবিধা ব্যক্তিগত প্ৰতিষ্ঠানতকৈও যথেষ্ট ভাল। উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ নেতৃত্বত মাত্ৰ 4 বছৰতেই চৰকাৰী বিদ্যালয়সমূহৰ নাটকীয় পৰিৱৰ্তন সম্ভৱ হৈছে। চৰকাৰী বিদ্যালয়ত সংযোজিত কৰা হৈছে জিমনেছিয়াম, কম্পিউটাৰ লেব, ছুইমিং পুলৰ দৰে আধুনিক সা-সুবিধা। ইয়াকে দেখি বহু অভিভাৱকসকলে ব্যক্তিগত বিদ্যালয়ৰ পৰা নাম কটাই সন্তানক চৰকাৰী বিদ্যালয়ত ভৰ্তি কৰিছে। দিল্লীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 93%। বিপৰীতে চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ 94.2%লৈ বৃদ্ধি পাইছে। স্বাস্থ্য খণ্ডতো কেজৰিৱাল চৰকাৰৰ অভিনৱ সংযোজন। ৰাইজৰ চিকিৎসা ব্যয় কম কৰিবলৈ আৰু চিকিৎসা ব্যৱস্থা চুবুৰীয়ে উপলব্ধ কৰিবলৈ দিল্লীত 400খন মহল্লা ক্লিনিক খুলিলে কেজৰিৱাল চৰকাৰে। এই ক্লিনিকসমূহত বিনামূলীয়া চিকিৎসা, দৰৱ ৰেহাই মূল্যত দিয়াৰো ব্যৱস্থা কৰে। কেজৰিৱাল চৰকাৰৰ কাৰ্যালয়ত দিল্লীৰ স্বাস্থ্য বাজেট 3,500 কোটি টকাৰ পৰা 7,500 কোটি টকালৈ বৃদ্ধি কৰে। কৰ্মই যে ধৰ্ম, ইয়াকেই প্ৰমাণ কৰে এইজন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। তেওঁৰ কৰ্ম আৰু সৰলতাই যেন এতিয়া সকলোৰে হৃদয় চুই যাবলৈ সক্ষম হৈছে। ব্যুৰো ৰিপৰ্ট, টাইমছ 30 নৰ্থ ইষ্ট।